Hello viewers, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আগৰ ব্লগটোত দেখুৱা আছে যে আমি আহিছিলো মাজুলী ৰাস চাবলৈ। মাজুলীত ৰাস চাই আছো, কিন্তু আজি আমি বৰ্তমান মাজুলীতে আছো আৰু আমি এতিয়া ফুৰিবও গৈ আছো। বহুত ভাল লাগিব। আৰু আমি সত্ৰ নগৰীত থকা ডেকাচাং চাম আৰু বহুত বস্তু চাম। একচুৱেলি মই চিনি নাপাওঁ, মামা আহিছে, মামাই চব ঘূৰাব। মোৰ মামা হয় আৰু ইফালে মোৰ ফ্ৰেণ্ড জনী আছে অনিন্দিতা। বহুত ভাল লাগিব। আপোনালোকে চাই থাকক ব্লগটো প্ৰথমৰ পৰা একদম শেষলৈকে চাব, স্কিপ নকৰিব। মই বহুত ভালকে দেখাম, গোটেই মাজুলীখনে দেখাম আৰু আমি মানে গোটেই মাজুলীখন ঘূৰিম আজি। আৰু আমাৰ ৰিলেটিভ মানুহ আছে, সিহঁতৰ ঘৰত যাম, পৰিয়ালৰ বহুতখিনি মানুহ আছে। ভাত খোৱাকে যাম, দেখাম আপোনালোকক আৰু বহুত ভাল লাগিব। স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব, বহুত ভাল লাগিব। তো চাই যোৱা, মই চব দেখাই যাম। মাজুলীখন সঁচাই বৰ সুন্দৰ। আপোনালোক আহিব মাজুলী ফুৰিবলৈ, নহ'লে বহুত বেছি মিছ কৰিব। বহুত ভাল লাগে মাজুলী ফুৰি আৰু ইমান ধুনীয়া গছ গছনিত বহুত সুন্দৰ পৰিৱেশ হয়। আমিতো বহুত ঘূৰিছোঁ, বহুত এনজয় কৰিছোঁ, বহুত ভাল লাগিছে। ৰাস চাইছোঁ, ইয়াৰ ৰাসৰ মণ্ডপ আমি চাইছোঁ বাৰু, এখন ৰাস কালি যোৱা ৰাতি চাইছোঁ। আৰু এতিয়া গৈ আছোঁ মোৰ মামা ঘৰ, পৰিয়ালৰ মামা ঘৰ। মামাৰ ছোৱালীজনী আৰু ল'ৰাটো আমাৰ লগত ফুৰিবলৈ লৈ যাম, সৰু হয়। তো তালৈকে এতিয়া গৈ আছোঁ ইহঁতক লৈ ল'ম মামাৰ লগত। তাৰপিছত আমি গৈ আছোঁ আউনীআটী সত্ৰ। তো স্কিপ নকৰিব, ভালকৈ চাই যাওক। আউনীআটী সত্ৰত যাম, বহুত এক্সাইটেড হৈ আছোঁ মই, কাৰণ মই আজিলৈকে গৈ পোৱা নাই সত্ৰত। বহুত ভাল বুলি কৈছে মামাহঁতে। তো ৱাও, আউনীআটী সত্ৰ আপোনালোকো আহিব চাব মাজুলী সত্ৰ। মামা ঘৰৰ পৰা আহিলে আমাৰ লগত ফুৰিবলৈ। মামাৰ ছোৱালীজনী হেল্ল' কৰি দিয়া, হেল্ল' কৰা, হেল্ল'। আৰু ইফালে মালিকন হেল্ল' কৰি দিয়া, হেল্ল' কৰি দিয়া। নকৰা নেকি, লাজ কৰিছা? তো এতিয়া আমাৰ লগত ফুৰিবলৈ দুজন মেম্বাৰ আহিছে, খুব এনজয় কৰিম, চব ফুৰিম। আৰু এইখন হ'ল গড়মূৰ মাজুলী, গড়মূৰ টাউন। মই এটা ছাইডে বহিছোঁ, সেইকাৰণে এটা ছাইডে দেখাব পাৰিছোঁ। তো গড়মূৰ টাউন এইখন। আমি গৈ আছোঁ আউনীআটী সত্ৰ। তো চাই থাকক ব্লগটো, স্ক্ৰিপ্ট নকৰিব, নহ'লে মিছ কৰিব। আৰু আমি পাই গ'লোহি আউনীআটী সত্ৰ। সেইখন গেট ওলাই আছে। ৱাও, ইমান মজা গেটখন। সিফালে দুইফালে হাতী আছে গেটখনৰ দুই কাষে। শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আমি ইতিমধ্যে সোমাইছোঁ গেটৰ ভিতৰত আৰু বহুত গাড়ী, দীঘলীয়া লাইন দেখোন, বহুত বেছি মানুহ আছে, মানে বহুত মানুহ আহে ইয়াতে। আৰু এতিয়াতো ৰাসৰ ছিজন, তো মানুহ বেছি হৈছে অলপমান। আমি গাড়ীখন ইয়াতে থ'ব লাগিব, গাড়ীখন ইয়াতে থৈ যাম আমি। তো এয়া দোকান বজাৰবিলাক আছে দুইফালে। মানুহবিলাকতো আছেই, বহুতখিনি মানুহ আছে। তো আৰু ভিতৰত সোমাই গৈ থাকিব লাগিব কিজানি। গৈ আছোঁ আৰু আমি ভিতৰত সোমাই, চাওঁ কিমান দূৰ পাওঁগৈ, কিমান দূৰত আছে। সেইখন গেটখন অলপ জিলিকিছে আৰু মেইন গেটখন, যিখনত সোমাব লাগিব আমি। মেইন গেটখন পাৰ হৈ আহিলোঁ বাৰু, হ'লেও মানে যিখনৰ পৰা কিজানি চেণ্ডেল খুলি যাব লাগিব, চেণ্ডেল হয়তো পিন্ধি যাব নোৱাৰিম তেতিয়া সেইখন গেটৰ পৰা। এইখন হয়, এইখনৰ পিছত আমি চেণ্ডেল খুলি যাব লাগিব। এইখন গেটৰ ভিতৰত চেণ্ডেল পিন্ধি যাব নাপায়, যিহেতু সত্ৰৰ ভিতৰত যাম আমি। এইখনেই সত্ৰ। আমিতো এতিয়া চেণ্ডেল জোতা ইত্যাদি খুলিছোঁ আৰু চবৰে। তো খুলি এতিয়া আমি যাম, ভিতৰত প্ৰৱেশ কৰিম। এইজন ভকত গুৰুজনা বহি আছে, গুৰু বহি আছে। তাৰপিছত এতিয়া সোমাই আহিছোঁ আমি। আপোনালোকক দেখাই আছোঁ আউনীআটী সত্ৰ। আপোনালোক নাহিলেও মোৰ ব্লগটো চাই আপোনালোকে চাব পাৰিব গোটেই আউনীআটী সত্ৰখন একচুৱেলি কেনেকুৱা। আৰু আমি গৈ আছোঁ ভিতৰত সোমাই, ইমান ধুনীয়া। ইফালে দুই কাষে দুটা পুখুৰী আছে, কাছ মাছ আছে চাগে। আৰু
এয়া মাছবিলাকৰ কাগজৰ মাছবিলাকত কিবা কিবি লিখা আছে আহোঁতে পঢ়িব লাগিব চাম পঢ়ি পেলাই কি লিখা আছে বাৰু মানুহ বহুত হয় ইয়াতে ৱাও ভাল লাগিছে আপোনালোক আহিব আউনীআটী সত্ৰ চাবলৈ মাজুলীত বহুত বেছি ভাল লাগিব ইয়াতে অ'কে আমি গৈ আছোঁ চাই গৈ থাকক আৰু ইয়াতে হয়তো ইয়াত আছে পুৰণিকলীয়া যিবোৰ সা সামগ্ৰী ৰজা মহাৰাজাৰ শৰাই কিবা কিবি আছে চাগে আমি চামগৈ এতিয়া ভিতৰত মোবাইল নিব নিদিয়ে মোবাইল ফোন ফটো চটো মাৰিব নিদিয়ে হ'লেও মই চাম বাৰু কিছুমানে হয়তো ফটো চটো মাৰিছে মই দেখিছোঁ চাম মই যদি পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম ভিতৰত কি আছে হ'লেও মই আপোনালোকক ভিডিঅ' অকণ কৰি দেখাবলৈ চেষ্টা কৰিম আৰু সেয়েহে মই আপোনালোকক সৰুকৈ হ'লেও দেখাইছোঁ ভালকৈ হয়তো দেখাব নোৱাৰিম যিহেতু কাৰণ ইয়াত মোবাইলত ফটো মাৰিব নিদিয়ে আৰু ভিডিঅ' বনাব নিদিয়ে আমি চালোঁ ভিতৰত থকা পুৰণিকলীয়া ৰজা মহাৰজাৰ বস্ত্ৰ পাতি আৰু এইটো মাছ ন কাগজৰ এইফালে কি আছে বহা গোসাঁই থাকে ন এই ঘৰবিলাকত এইফালে থকা ঘৰবিলাকত গোসাঁই থাকে গোসাঁই আৰু পুখুৰীটো এইটো কি কাছ চাছ থাকে নেকি এইটো ন কাছ আছে চাগে ন সজনা কেমেৰা লৈ আহিছে ইয়াত আছে ন পুৰাতনীয়া সম্পদ আৰু গ্ৰন্থ সংৰক্ষণ স্থান এইটো চ'লাৰ ন এই কি চ'লাৰৰ পৰাই লাইট জ্বলে ন আচ্ছা কাৰেণ্ট নাই নেকি মাৰিম লাইট জ্বলিয়ে আছে জাপিকেইটাত এইটো মাছ কাগজ বস্তা কাঠ আৰু ইয়াতে চাওক আপোনালোকক দেখাম সবতকৈ বেছি ভাল এটা বস্তু তুলসীৰ গছ এইডাল হৈছে তুলসী গছ এইডাল যে দেখিছে ডাঙৰ কাঠডাল একচুৱেলি এইডাল তুলসী হয় তুলসী গছৰ এইডাল বহুত 15-14 ফুটমান দীঘল কিজানি ইমান দীঘল ডাঙৰ তুলসী গছ আৰু এয়া হৈছে আমি মেইন নামঘৰত সোমাই আহিছোঁ সত্ৰৰ আৰু এইখন হৈছে ভিতৰত আমি সোমাই ইয়াতে আশীৰ্বাদ ল'ম চাকি বন্তি জ্বলাই সেৱা কৰি যাম উভতি এইখন সত্ৰ যিটো মেইন নামঘৰটো এইখন ইয়াতে মানুহে আশীৰ্বাদ কৰি আছে সেৱা কৰি আছে
এতিয়া আমি আউনীআটী সত্ৰৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি যাম ডেকাচাঙত যাম। মই আজিলৈকে দেখা নাই ডেকাচাং কেনেকুৱা কি আছে তাতে তাত যাম এতিয়া চাই যাব আপোনালোকে। আৰু এতিয়া আমি ডেকাচাঙৰ চাৰিওফালে গছ-গছনি হাবি জংঘল টাইপ আৰু মানে অৰণ্য টাইপ দেখিবলৈ আৰু বহুত ধুনীয়া লাগিছে জেগাটো। বহুত মানুহ আহি আছে ইয়াতে যাবলৈ। গৰু স্কুটি এগাল আছে, সৰু বাট গাড়ী যাবলৈ অলপ প্ৰব্লেমেই হৈছে। আৰু এয়া ডেকাচাং আমি গৈ আছোঁ, অকণমান সোমাব লাগিব। সেয়া ডেকাচাং ঘৰ আছে ইয়াতে মানুহ থাকে, ৰুম আছে, মানুহ থাকে। আৰু এইখন ৰাৱণৰ মুখা আৰু এইখন মাজত নদী, লোহিত নদী বুলি কৈছে, এইখন লোহিত নদী হয়। আৰু ৰাৱণৰ মুখাখন একচুৱেলি মই বহুত জুম কৰি দেখাইছোঁ, এইখন বহুত আঁতৰত আছে, বহুত ডাঙৰ মুখা হয় এইখন আৰু মানুহ বহুত আছে। এইবোৰ চব চাব আহিছে ডেকাচাং। আৰু এইখন ডেকাচাঙৰ গেট আৰু ঘৰবিলাক বহুত বেলেগ ষ্টাইলত আছে, বেলেগ ডিজাইনত ঘৰবিলাক আছে। অকণমান খেৰৰ হয়, খেৰৰ চালি দিয়া আছে ঘৰবিলাকত। আৰু এয়া আমি নামিছোঁ এতিয়া, বৰ্তমান আমি দেখাই গৈ আছোঁ এইফালে। সেয়া আৰু এইখন হ'ল গেট ডেকাচাঙৰ। এয়া ঘৰ সোমাই গৈছোঁ। ইয়াতে আমি গাঁৱৰ মানুহে পাই গৈছোঁ আৰু এইকেইটা মোৰ ফ্ৰেণ্ড হয়, পুৰা ফটো মাৰি আছে। লাকি হেপী বাৰ্থডে। পাৰ্টি কি হ'ব? বাৰ্থডে পাৰ্টি কি হ'ব? আমি ডেকাচাঙৰ পৰা আমি ঘূৰিলোঁ এতিয়া, বৰ্তমান ঘূৰিছোঁ আৰু ভিতৰত সোমাব নিদিয়ে, ইয়াৰ ৰুম হয় ডেকাচাঙৰ। আপোনালোকে ঘৰবিলাক যে মই আপোনালোকক দেখালোঁ, সেই ঘৰবিলাক একচুৱেলি ৰুম হয়, তাতে মানুহ আছে, ভিতৰত সোমাব নিদিলে। এতিয়া আমি চালোঁ অলপ, চাই এতিয়া ঘূৰিছোঁ। বাই বাই চব, বাই বাই। আমাৰ এতিয়া ফুৰি অলপ ভোক লাগিছে, কিবা এটা খাই লওঁ। আৰু KFC ইয়াতে আমি খাম, কি খাওঁ চাম আৰু খাই লওঁ। খাই পেলাই তাৰপিছত আমি যাম চামগুৰিত যাম। ইয়াতে খাম আমি, কিবা ভোক লাগিছে। মানুহ আছে অলপ এফালে, এইখনতে আমি বহিলোঁ আৰু বহি পেলাই ইয়াতে খাম কিবা কিবি। খাই পেলাই তাৰপিছত আমি ওলাই যাম। বহুত টেষ্টি হৈছে খাবলৈ, মই আজিলৈকে ইমান টেষ্টি ফ্ৰাইড ৰাইচ খাব পৰা নাই। ইমান তাত ইমান ভাল নাপালে ভাল লাগে। এতিয়া আমি খালোঁ, ফ্ৰাইড ৰাইচ খালোঁ, বহুত ধুনীয়া বনাইছিলে, খাই ভাল লাগিলে। এতিয়া আমি আছোঁ চামগুৰিত যাম, কিন্তু এতিয়া আমি বালিচাপৰি সোমাইছোঁ, কাৰণ আজি বেহৰবাৰী আউটপোষ্টৰ মণিব মানে পাপৰি বৰা ইয়াতে বালিচাপৰিত ৰাসৰ ভাও লৈছে, তেওঁ আহিব, তেখেত আহিব একচুৱেলি ন। তো আমি ৰাস চাম তেখেতৰ, সেইকাৰণে টিকেটটো মামাই আনিব গৈছে। আমি গাড়ীৰ ভিতৰতে বহি আছোঁ আৰু তাৰপিছত চামগুৰি যাম, গধূলি মই দেখাইছোঁ। এতিয়া আমি চাম বালিচাপৰিত হলটো কোনটো হল, এইফালে থাকি আহিলে। এইকেইটা আমি পাপৰি বৰাক চাম আজি, বেহৰবাৰী আউটপোষ্টৰ মণিব, এয়া ফাইনেলি মামাই টিকেট লৈ আনিলে। চাইছোঁ বাৰু, পৰহি চাইছোঁ ৰাস, কালি চোৱা নাছিলোঁ, আজি চাম পাপৰি বৰা, ভাল লাগিব। এতিয়া আমি গৈ আছোঁ চামগুৰি, গধূলি হৈ আহিলে আৰু আন্ধাৰ হৈ আহিছে অলপ অলপ। আৰু এয়া আমি চামগুৰি গৈ আছোঁ। এয়া মাজুলী চামগুৰি, ইয়াতে বানপানী বহুত হয়, ব্ৰহ্মপুত্ৰ নদীয়ে চব উটুৱাই লৈ যায় আৰু ইয়াতে পানী বেছি হয়, সেইকাৰণে চামগুৰিত মানুহ বেছি নাথাকে, কম থাকে। এইবোৰ চব পানীয়ে ভাঙিলে চাগে, দলং ওখৰা মোখৰা জেগা এইবিলাক চামগুৰি আৰু এইটো। আৰু আন্ধাৰটো হৈ আহিলেই দেখাই আছোঁ আপোনালোকক। এইখন নদী এতিয়া শুকাই আছে, নদীখন নদী একেবাৰে শুকাই আছে এতিয়া, ব্ৰহ্মপুত্ৰ নদী এখন।
তো এতিয়া আমি আহি আছোঁ, চাই যাওক আপোনালোকে। তো এতিয়া আমি চামগুৰি পালোহি, চামগুৰি মামা ককা ঘৰত আছোঁ। ইয়াৰ পৰা আমি ৰাস চাবলৈ যাম, কিন্তু ভ্লগটো ইমানতে সমাপ্ত কৰিব লাগিব কাৰণ ৰাতি হৈ গ'ল 7টা বজিলে। তো যদি ভ্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, এণ্ড কাষতে থকা বেল আইকনটো টিপি দিব, মানে ক্লিক কৰি দিব আৰু। তো মোৰ ভ্লগ আৰু পাই থাকিব। তো আজিলৈ ইমানেই, বাই বাই।